নমস্কাৰ আমি সকলোৱে গম পাইছো যে ভিক্টৰ দাসক এৰেষ্ট কৰা হৈছে এতিয়া মই আপোনালোকৰ পৰা এটা কথা জানিব বিচাৰো যে ভিক্টৰ দাসক যে এৰেষ্ট কৰিলে হেতুত আপোনালোকে সাপোৰ্ট কৰে নে নকৰে মোক প্লিজ কমেন্ট কৰি পেলে জনাব ভিক্টৰ দাসক এৰেষ্ট কিয় কৰিলে কাৰণ তেওঁ এটা টুইট দিছিলে আৰু হে টুইটটো তেওঁ লিখিছিলে যে কিছুমান মানুহে পইচা বিচাৰি আছে চাকৰি দিম বুলি হেতু এটা তেওঁ ইনফৰমেশন দিছিলে তেওঁ তাতে কাৰো নাম মেনশন কৰা নাছিলে এতিয়া ইনফৰমেশন দিয়াৰ পাছত যদি হে ইনফৰমেশনটো ওপৰত ইনভেষ্টিগেশন হোৱা বাদ দি পেলে যদি মানুহজনক এৰেষ্ট কৰি দিয়া হয় হেতুত আপোনালোকে কি ভাবে মোক প্লিজ কমেন্ট কৰি জনাবচোন কাৰণ মোৰ ইয়াতে একো মানে এই বস্তুটো মোৰ একদম ভাল নালাগিলে কাৰণ তেওঁ এটা ইনফৰমেশন দিছিলে তেওঁ এটা সহায় বিচাৰিছিলে এতিয়া আমি যদি কৰবা যদি কিবা ইলিগাল কাম হৈ থকা দেখা পাও গভৰ্নমেন্ট ডিপাৰ্টমেন্টত হেতুৰ ওপৰত আমি যদি কিবা ইনফৰমেশন দিও থানাত দিও বা কিছুমান মানুহে টুইটাৰতো দিয়ে কিছুমান মানুহে সোশ্যাল মিডিয়াত দিয়ে হেনেকে ইনফৰমেশন দিলে যদি মানুহবোৰ এৰেষ্ট হোৱা হয় কি হ'ব কোনো মানুহে একো ইনফৰমেশন নিদিব সবে ভয় খাব এতিয়া এটোৰ ওপৰত আপোনালোকে ধৰকচোন এটো সাবজেক্টৰ ওপৰত যদি আপোনালোকে ইমান ফাষ্ট একচন ললে ভিক্টৰ দাসক আপোনালোকে এৰেষ্ট কৰি দিলে তাতে কিন্তু মই কত ভুল দেখা নাপাও যে লৰাজনৰ মই কত ভুল দেখা নাই তাতে কিন্তু তেওঁক যে এৰেষ্ট কৰি দিলে ইমান ফাষ্ট আপোনালোকে একচন ললে ঠিক আছে বহুত ফাষ্ট একচন লৈছে আপোনালোকে এতিয়া আমাৰ অসমত যে কিছুমান মানুহে যে ভিডিঅ' বনাই পেলে যে একদম হিন্দু মুছলিমৰ মাজত যে কাইজা লগাই থাকে হেবোৰ মানুহৰ ওপৰত আপোনালোকে একচন কিয় নলয় হেবোৰ মানুহৰ ওপৰত আপোনালোকে ফাষ্ট একচন ল'ব লাগে তেতিয়াহে একদম ডেভেলপমেন্ট হ'ব হয় নে নহয় এতিয়া এইজন যোনজন লৰা সহায় বিচাৰিছিলে এটা ইনফৰমেশন দিছিলে ইনফৰমেশনটো ইনভেষ্টিগেশন হোৱা বাদ দি তদন্ত হোৱা বাদ দি পেলে সেই মানুহজনকে এৰেষ্ট কৰি দিলে এতিয়া এইবোৰ মানুহক কিয় এৰেষ্ট নকৰে আপোনালোকে এইবোৰ মানুহক এৰেষ্ট কৰিব লাগে যদি এপিএসসি নিচিনা ইমান ডাঙৰ পৰীক্ষা ইমান ডাঙৰ পৰীক্ষাত যদি মানুহে পইচা দি পেলে চাকৰি লয় তে এটো পৰীক্ষাত যে মানে পইচা লেনদেন নহব বুলি কি গ্যাৰান্টি হেকাৰণে আপোনালোকে মোৰ মতে তদন্ত কৰিব লাগে এটোৰ ওপৰত মই ভাবো তদন্ত কৰিব লাগে আপোনালোকে কিবা স্টেপ লৈছে কাৰোবাক এৰেষ্ট কৰিছে হেতুত মই একো নকওঁ কাৰণ কি আছে ভিতৰত মই হেতু নাজানো কিন্তু যেতিয়া কোনবাই কিবা ইনফৰমেশন দিয়ে হে ইনফৰমেশনটোৰ ওপৰত মোৰ মতে ইনভেষ্টিগেশন হ'ব লাগে এতিয়া মোক কিছুমান মানুহ ধৰক এটা বেয়া পাব বেয়া গালিও পাৰিব পাৰে মোৰ এই ভিডিঅ'টোত কিন্তু মই আপোনালোকক এটা কথা ক'ব বিচাৰো যদি আপোনালোকে মোৰ লগত কিবা ডিবেট কৰিব বিচাৰিছে টক শ্ব' পাতক মই আপোনালোকৰ লগত একদম ওপেন ডিবেট কৰিম যদি মোক কিবা ক'ব আছে মোৰ চেম্বাৰত আহিব পাৰে মোৰ চেম্বাৰত আহি পেলাই মোৰ লগত কথা পাতিব পাৰে তেতিয়াও মোৰ লগত ডিবেট কৰিব পাৰে কিন্তু কমেন্ট বক্সটো বেয়া লেতেৰা নকৰিব কাৰণ মই ইয়াতে ধৰকচোন কাকো ঠাট্টা কৰিবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই মোৰ বেয়া লাগিলে মই যিখিনি দেখা পাইছো নিউজত দেখা কথাটোহে কৈছো ভিতৰত যদি কিবা কথা আছে হেতু মই গম নাপাও হেতু ধৰকচোন আসাম পুলিচে গম পাব কিন্তু মই নিউজত যে দেখা পাইছো এই টুইটটো দেখা মতে যে লৰাজনক এৰেষ্ট কৰিছে হেতু মোৰ অলপ বেয়া লাগিছে কাৰণ তাতে মই তাৰ একো দুখ দেখা নাই কাৰণ তেওঁ এটা ইনফৰমেশন দিছিলে ভিতৰত যদি কিবা কথা আছে হেতু মই গম নাপাও কিন্তু ইনফৰমেশন দিলে তদন্ত হ'ব লাগে বুলি মই ভাবো হেতু এতিয়া আপোনালোকে কি ভাবে মোক প্লিজ কমেন্ট কৰি পেলে জনাব আৰু মই বেছি দীঘল নকৰো ভিডিঅ'টো জয় অসম